নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্য এটা ভিডিঅ'লৈ আজি এই ভিডিঅ'টোত আছাম হিষ্ট্ৰীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আছাম হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ পৰা আলোচনা কৰিম আছাম হিষ্ট্ৰী এটো পাৰ্ট 1 হ'ব আহকচোন চাও সেই প্ৰশ্নকেইটা আছাম হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ প্ৰথম কোৱেশ্চনটো চাওচোন আহক অসমৰ ইতিহাসক যুগত কেইটা ভাগত বিভক্ত কৰিব পাৰি এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 4 এৰাছ প্ৰশ্ন 2 প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি মহিৰংগ দানৱ কোৱেশ্চন নম্বৰ 3 একৰ্ডিং টু ৰামায়ণা অমৃত ৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম অফ ৰামায়ণৰ মতে অমৃতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰাগজ্যোতিষা কোৱেশ্চন নম্বৰ 4 নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ভৌম ডাইনেষ্টি ইয়াৰ নেক্সট প্ৰশ্নটো চাওচোন আহক হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নৰকা কিং নৰকাসুৰা এণ্ড এষ্টাব্লিছড দ্য ভৌম ডাইনেষ্টি নৰকাসুৰে কাক হত্যা কৰিছিল আৰু ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ঘটকাসুৰা ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে একৰ্ডিং টু প্ৰি হিষ্ট্ৰী সোৰ্স দ্য মাদাৰ অফ নৰকাসুৰা ৱাজ প্ৰাকৃতিহাসৰ উৎস অনুসৰি নৰকাসুৰৰ মাতৃ আছিল এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ধৰিত্ৰী কোৱেশ্চন নম্বৰ 7 নেম দ্য টু মেডিয়েভেল টেক্সট ডেট ৱেৰ কম্পাইলড ইন দ্য ৰিজন অফ আছাম অসম অঞ্চলত সংকলিত দুটা মধ্যযুগীয় গ্ৰন্থৰ নাম কি এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ কোৱেশ্চন নম্বৰ 8 The Tantric text Yogini Tantra is dedicated to the worship of two goddesses. One is Kali and the other one. Yogini Tantra দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত এগৰাকী কালী আৰু আনগৰাকী হৈছে এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কামাখ্যা Question number 9 According to which of the following Purana the temple of Kamakhya was in the center of Kamrupa নিম্নলিখিত কোনখন পুৰাণ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কালিকা পুৰাণ কোৱেশ্চন নম্বৰ 10 ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ এণ্ড সৌমাপীঠ were the four divisions of the ancient Kamrupa which of the following historical compositions mentions about these four divisions প্ৰাচীন কামৰূপৰ চাৰিটা ভাগত বিভক্ত ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ তলৰ কোনটো ঐতিহাসিক গ্ৰন্থত এই চাৰিটা বিভাজনৰ বিষয়ে উল্লেখ আছে ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ যোগিনী তন্ত্ৰ কোৱেশ্চন নম্বৰ 11 হিন্দুইজম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰা বাই দ্য কিং কোন ৰজাৰ দ্বাৰা প্ৰাগজ্যোতিষপুৰাত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ নৰকাসুৰ ইয়াৰ পাছৰ প্ৰশ্নটো চাওচোন আহক নৰকাসুৰ ৱাজ কিল্ড বাই নৰকাসুৰক কোনে হত্যা কৰিছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শ্ৰীকৃষ্ণ কোৱেশ্চন নম্বৰ 13 হু কিল মুৰা দ্য জেনেৰেল অফ নৰকাসুৰ নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শ্ৰীকৃষ্ণ কোৱেশ্চন নম্বৰ 14 একৰ্ডিং টু দ্য এপিক মহাভাৰতা হু ৰুল দ্য প্ৰাগজ্যোতিষপুৰা কিংডম ডিউৰিং দ্য কুৰুক্ষেত্ৰ ৱাৰ মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰিছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ভগদত্ত কোৱেশ্চন নম্বৰ 15 হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ দ্য মহাভাৰতা ৱাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত কোনজন কামৰূপৰ ৰজাই অংশগ্ৰহণ কৰিছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ভগদত্ত নেক্সট প্ৰশ্নটো চাওচোন আহক হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত ভগদত্তৰ হাতীটোৰ নাম কি আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ সুপ্ৰতিকা কোৱেশ্চন নম্বৰ 17 হোৱাট ইজ দ্য নেম অফ দ্য পৰ্ব অফ মহাভাৰতা হুইচ মেনশ্যনছ দ্য ভেলু অফ ভগদত্ত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ কৰা মহাভাৰতৰ পৰ্বটোৰ নাম কি এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি দুৰ্ণ পৰ্ব ইয়াৰ নেক্সট প্ৰশ্নটো চাওচোন আহক ভানুমতী দ্য ডটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু ভগদত্তৰ জীয়ৰী ভানুমতীক কালৈ বিয়া হৈছিল এই চাৰিওটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি দুৰ্যোধন কোৱেশ্চন নম্বৰ 19 দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েট উইথ গুৱাহাটীৰ দীঘলী পুখুৰীৰ সৈতে সম্পৰ্ক আছে
এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ভগদত্ত কুৱেশ্যন নাম্বাৰ 20 ইন এনচিয়েণ্ট টাইমছ হু ৱাজ দ্য কিং অফ বিদৰ্ভা প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ভীষ্মৰ্ক ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক অসুৰা কিংডম শোণিতপুৰ কিংডম ৱাজ এষ্টাব্লিছ বাই অসুৰ ৰাজ্য শোণিতপুৰ ৰাজ্য কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি মাৰিচি কুৱেশ্যন নাম্বাৰ 22 হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ ইন দ্য মিডল আছাম মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বানাসুৰ ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি বান ৰজা কুৱেশ্যন নাম্বাৰ 24 দ্য ফাদাৰ অফ বানা ৰাজা ৱাজ বান ৰজাৰ পিতৃৰ নাম কি আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ বালি কুৱেশ্যন নাম্বাৰ 25 তেজপুৰ ৱাজ ৰুল বাই হুইচ অফ দ্য ফ্ল'য়িং কিং হুৱেন শ্ৰীকৃষ্ণ কেম ফৰ দ্য ৰেস্কিউ অফ হিজ গ্ৰেণ্ডছন অনিৰুদ্ধ যেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহিছিল তেতিয়া নিম্নলিখিত কোন ৰজাই তেজপুৰ শাসন কৰি আছিল এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি বান ৰজা এনেধৰণৰ প্ৰশ্নসমূহৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আই অসম